পথাৰত জ্বলোৱা আকাশ বন্তিজাকে যেনেকৈ কীট পতংগ নাশ কৰি সমৃদ্ধি কঢ়িয়াই আনে, তুলসীৰ তলৰ চাকি-গছিয়ে যেনেকৈ আমাক সুস্বাস্থ্য গৰাকী হ'বলৈ উদগনি যোগায়, শৰতৰ নিৰ্মল কোমল বাতাবৰণে তেনেকৈ আমাৰ মনৰ মলিনতাক ধুই জীৱনৰ জয়গান গাবলৈ শিকায়। অসমৰ ঘৰে ঘৰে জ্বলি উঠক তুলসীৰ তলৰ চাকি আৰু পথাৰত জ্বলি উঠক আকাশ বন্তি। কঙালীৰ গৰ্ভতে অংকুৰিত হওক ভোগালীৰ বীজ। সমূহ অসমবাসী ৰাইজলৈ বাপতিসাহোন কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এক বৃদ্ধ দাম্পত্যিক সোধা হ'ল, আজিকালি সম্বন্ধবোৰ ইমান সহজতে ভাগি যায় কিয়? আপোনালোকে 50 বছৰ একেলগে কেনেদৰে পাৰ কৰিলে? তেতিয়া বৃদ্ধ দম্পতীয়ে উত্তৰ দিলে, আমি সেইটো সময়ৰ হয় যেতিয়া বস্তু ভাগিলে পুনৰ মেৰামতি কৰি ব্যৱহাৰ কৰা হৈছিল। আজিৰ দৰে ভগাৰ লগে লগে পেলাই দি পুনৰ নতুন কিনি অনা হোৱা নাছিল। ধন্যবাদ।